বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ স্বাগতম। আজি আমি বনাম পকা লাৰু বা পকা মিঠৈ। পকা মিঠৈ বনাবলৈ বা গুড়াৰ লাৰু বনাবলৈ আমি যিকোনো আইজোং চাউল ল'ম। এয়া মই 3 টেমামান লৈছোঁ, মানে 750 গ্ৰামমান হ'ব। এতিয়া চাউলখিনি মই অলপ সময় তিয়াই থ'ম, 1 ঘণ্টা 2 ঘণ্টামান। তাৰপিছত পানীৰ পৰা উঠাই অলপ পানী যাবলৈ দিম আৰু মিক্সিত গুড়ি কৰি ল'ম। এয়া মই চাউলখিনি পানীৰ পৰা উঠাই অলপ পানী যাবলৈ দিছোঁ, যাতে মিক্সিত গুড়ি কৰিবলৈ অসুবিধা নহয়। আমি এইদৰে এটা চাউল ধোৱা খৰাহীত চাউলখিনি এইদৰে পানী যাবলৈ দিম। মিক্সিত এতিয়া আমি চাউলখিনি গুড়া কৰি ল'ম। এইদৰে আমি মিক্সিত গুড়ি কৰি লোৱা চাউলখিনি চালি ল'ম। আমাৰ পিঠাগুড়িখিনি গোটেইখিনি গুড়ি কৰি চালি লোৱা হৈ গ'ল। এতিয়া আমি এটা কেৰাহীত অকণমান ঘি দিম। ঘিটো দিয়াটো অপশ্যনেল। আমি আচলমতে এতিয়া পিঠাগুড়িখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। ঘি অকণমান দিবও পাৰে, নিদিবও পাৰে। আমি অকণমান ভাল গোন্ধ এটা আহিবৰ কাৰণে অকণমান ঘি দি লৈছোঁ। এতিয়া আমি অলপ অলপকৈ পিঠাগুড়িখিনি ভাজিম, গোটেইখিনি একেলগে আমি নাভাজোঁ। ভাজি যেতিয়া এটা ৰঙচুৱা ৰং হ'ব, তাক ছাইড কৰি কৰি থৈ যাম। আমি পকা লাৰু জুতি লৈয়ে থাকোঁ, যিহেতু এওঁৰ ডাঙৰ মামা মামীয়ে আমালৈ পকা লাৰু বনাই দিয়ে থাকে। কিন্তু এইবাৰ মিমি আহি আমাৰ ঘৰত থাকোঁতে আমি ভাবিলোঁ আমি এইবাৰ পকা লাৰু ভালকৈ কেনেকৈ বনাই শিকিয়েই লওঁ, যাতে মাজে সময়ে আমি বনাই খাই থাকিব পাৰোঁ। মিমি মানে আপোনালোকক পৰিচয় কৰি দিওঁ, মোৰ মাহী শাহু, মোৰ মিষ্টাৰৰ মাহীয়েক। এওঁ আমাক খুব সুন্দৰকৈ কিদৰে পকা মিঠৈ বনাব লাগে আজি শিকাই দিলে। এই ভিডিঅ'টোৰ জৰিয়তে যিসকলে আমাক মৰমেৰে ইমান পকা লাৰু খুৱালে, তেওঁলোকক মৰম আৰু ধন্যবাদ। বেছি পৰিমাণৰ পকা লাৰু বনাবলৈ হ'লে অলপ কষ্ট হয়, কাৰণ পিঠাগুড়িখিনি কমকৈ বহুত সময় ভাজিব লাগে আৰু লাৰু বান্ধিব সময়তো দুটামান বেছি মানুহৰ প্ৰয়োজন হয়। কম পৰিমাণত ইমান এটা অসুবিধা নহয়। এইদৰে লাহে লাহে পিঠাগুড়িখিনি ভাজি থাকিব লাগে। গেছটো খুব বেছিও হিট দিব নালাগে। আৰু ভাজোঁতে মাজে মাজে পিঠাগুড়ি দানা গোল গোটা ধৰিব পাৰে, সেইবোৰ ভাঙি ভাঙি দিব লাগে। আমি চাব লাগিব যে পিঠাগুড়িখিনি ৰং সলালেই আমি থৈ যাম আৰু অলপ অলপকৈ ভাজি যাম। এয়া লাহে লাহে পিঠাগুড়িখিনি ৰং বদলি হৈ আহিছে আৰু এইদৰে আমি গোটেইখিনি পিঠাগুড়ি অলপ অলপকৈ ভাজি ল'ম শুকান কেৰাহীত। ভাজি উঠাৰ পিছত আমি পিঠাগুড়িখিনি এইদৰে চালি ল'ব লাগে, যাতে যিবোৰ দানা ধৰিছিল সেইখিনি ৰৈ যায়। আৰু এই দানাখিনি আমি এবাৰ মিক্সিত লাহেকৈ মাৰি দিলে আকৌ পাউডাৰ হৈ যাব, আমি তেনেকৈ ব্যৱহাৰ কৰিব পাৰিম। ভজা পিঠাগুড়িখিনি চালাৰ পিছত যিখিনি দানা ৰৈ যায়, সেইখিনি আমি এতিয়া মিক্সিত মাৰি ল'ম আৰু আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰিম। এয়া চাওক, মই আপোনালোকক 2খিনি পিঠাগুড়ি দেখাইছোঁ। এইখিনি নভজা পিঠাগুড়ি বগা আৰু এইখিনি ভজা পিঠাগুড়ি যাৰ ৰংটো অলপ পৰিৱৰ্তন হৈছে। পকা মিঠৈত দিবলৈ আমি এতিয়া অলপমান নাৰিকল ৰুকা ল'ম। নাৰিকল ৰুকা দিলে পকা মিঠৈটো অকণমান ঢিলা হয়, কিন্তু খাবলৈ খুব সোৱাদ হয়। আৰু যদি নাৰিকল নিদিওঁ, তেতিয়াহ'লে পকা লাৰুটোৰ গুড়ৰ পাক ভাল হ'লে খুব টান হয়, একেবাৰে বাটলু গুটিৰ দৰে। বাটলু গুটি মানে আলতীয়া মাটিৰে বনোৱা গুলটিত ব্যৱহাৰ কৰা গুটিটোৰ কথা কৈছোঁ, বৰ টান। এতিয়া আমাক লাগিব আচল বস্তুটো, মানে গুড়খিনি এইদৰে অকণমান পানী দি ঢিলা কৰি ল'ম। লৈ পেলাই আমি চাকি ল'ম, যাতে তাত থকা লেতেৰাখিনি আঁতৰ হৈ যায়। আৰু তাৰপিছত আমি গুড়খিনি পগাম ফুট উঠালৈকে, যাতে ইয়াত আমি পিঠাগুড়িখিনি সানি লাডু বান্ধিব পাৰোঁ। মছলাৰ ভিতৰত আমাক লাগিব অলপমান ইলাচীৰ গুড়ি, জালুকৰ গুড়ি অলপমান বেছি কৰি আৰু ডালচেনিৰ গুড়ি। এতিয়া আমি গুড়খিনি পগাম। এইদৰে গেছত তুলি দিলোঁ। এতিয়া লাহে লাহে উতলিব। যিহেতু আমাৰ কিনা গুড় বৰকৈ ফেনাইছে, বৰ ভাল গুড় নহয়। আৰু বিশেষকৈ লেকেটীয়া গুড় ব্যৱহাৰ কৰিব নালাগে, নহ'লে লাৰুটোও লেকেটীয়া লাগে খাবলৈ। এইদৰে অলপ পানীত পাকটো আহিছেনে চাম। ফুট এটা পেলাই দিলে যদি বৈ যায়, তেতিয়াহ'লে হোৱা নাই। অলপ যদি ৰৈ যায়, তেতিয়াহ'লে হৈ গৈছে। এতিয়া আমি ইয়াত শুকানকৈ ভাজি থোৱা নাৰিকলখিনি দি দিম আৰু অলপ লৰাই দিম। এতিয়া আমি মছলাখিনি, যেনে জালুকৰ গুড়ি, ইলাচি গুড়ি আৰু ডালচেনি গুড়ি, এইখিনি একেলগে দি দিম। এতিয়া গেছটো কমাই দি লাহেকৈ 2-3 মিনিটমান পিছত বন্ধই কৰি দিম। আৰু এইদৰে বেটছ বাই বেটছ পিঠাগুড়িখিনি গুড়ৰ লগত আমি সানি পেলাম। ইয়াত 2জন মানুহ হ'লে ভাল হয়, এজনে কমকৈ পিঠাগুড়িখিনি দি গ'ল আৰু এজনে লৰাই গ'ল। আৰু একেবাৰে লাৰু বান্ধিব পৰা নিচিনা জোখত আমি ৰাখিম।
আৰু লৰালৰিকৈ যিমান সোনকালে পাৰে লাৰু বান্ধিবলৈ চেষ্টা কৰিব লাগে, কাৰণ নহ'লে ঠাণ্ডা হৈ গ'লে টান হৈ যাব আৰু জোখতকৈ বেছি পিঠাগুড়ি সানি ল'লেও লাৰু বান্ধিব পৰা নাযাব। এইদৰে চাওক, এয়া আমাৰ মোটামুটি লাৰু বান্ধিব পৰা অৱস্থালৈ লাহেকৈ আহিছে। গতিকে একদম মানে সাৱধানতাৰে ইয়াত অলপ অলপকৈ পিঠাগুড়িখিনি মিলাই লৰালৰিকৈ এতিয়া আমি সকলোৱে ঘৰত যিমানগৰাকী মহিলা আছোঁ চবেই ধাম ধুম বান্ধিম আৰু। অলপমান ভজা পিঠাগুড়ি বেছিকৈয়ে কৰিব লাগে, কাৰণ লাৰুকেইটা বান্ধি উঠাৰ পিছত আমি পিঠাগুড়িৰ মাজতেই থ'লে লাৰুকেইটা ভাল লাগে দেখিবলৈ আৰু খাবলৈও ভাল হৈ থাকে। আৰু লগতে সেই ভজা পিঠাগুড়ি যদি অলপমান বেছিকৈ বনোৱা ৰৈও যায়, আমি পিছত আকৌ তাৰে লাৰু বান্ধি আমি খাব পাৰোঁ। ৰৈ যোৱা ভজা পিঠাগুড়ি আমি চাহত দিও খাব পাৰোঁ, এইটো নিজৰ নিজৰ জুতিৰ লগত কথা আৰু। এয়া আমাৰ লাৰু বান্ধিব পৰা একদম জোখৰ হৈ গৈছে। এতিয়া আমি লাৰু বান্ধিব আৰম্ভ কৰিম। আমাৰ মাহী শাহুৱে আমাক কৈছে যে অলপমান হাতখন পিঠাগুড়িত লগাই লোৱা আৰু ধাম ধুম বান্ধা। মই, মোৰ মাহী শাহু মানে মিমি আৰু আমাৰ জা, আমি তিনিজনীয়ে লাৰু বান্ধিছোঁ। মোটামুটি আমাৰ এই গোটেই পিঠাগুড়িখিনিৰে 70টামান লাৰু হ'ব এতিয়া, আৰু ৰৈ যোৱা পিঠাগুড়িখিনিৰে আকৌ পিছত বনালে 70টামান হ'ব। এয়া আমাৰ এডলা পকা মিঠৈ ৰেডি হৈ গ'ল। আমিতো এতিয়া জুতি লগাই চাহৰ লগত খাম। আপোনালোকেও এইদৰে বনাই জুতি লগাই চাহৰ লগত খাব বুলি আশা ৰাখিলোঁ। এয়া আমাৰ মৰমৰ মাহী শাহু মিমি। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।